মানে বন্ধুসকল আজিকালি অসমত আসলে কি হ'বলৈ গৈ আছে ৰাস্তা ঘাটত যদি মহিলা যুৱতীসকল সুৰক্ষিত নহয় এতিয়া কিন্তু সামাজিক মাধ্যমতো মহিলা যুৱতীসকল সুৰক্ষিত নহয় চাওক আপোনালোকে এইগৰাকীক নিশ্চয় চিনি পায় কৃষ্ণাক্ষী শৰ্মা আসলে তেখেতে কিছুমান আপোনাৰ পডকাষ্ট লয় আৰু তেখেতৰ আসলে মানে পডকাষ্টতে এটা গৰুৱে এটা কমেণ্ট দিছে যে আপোনাক মানে পোকৰ মাৰিব লাগিব ইমান বেয়া শব্দ ইমান অশ্লীল এটা শব্দ আসলতে ব্যৱহাৰ কৰিছে আৰু কৃষ্ণাক্ষী বাই আসলতে তাৰ কমেণ্টটো আপোনাৰ ওপৰত পিন কৰি দিছে আপোনালোকে চাওক এইটো কমেণ্ট ইমান বেয়াকৈ আসলতে কমেণ্ট দিছে আৰে ভাই সামাজিক মাধ্যমত আজিকালি ছোৱালীসকলে মানে কিবা এটা মানে কৰিছে কৰি পেলাই নিজৰ ঘৰ সংসাৰ লগতে এটা আপোনাৰ পৰিয়াল চলাই আছে কিন্তু সামাজিক মাধ্যমতো এনেকুৱা কিছুমান নৰপিশাচ আসলতে গুণ্ডা আছে নহয় যিয়ে নেকি সামাজিক মাধ্যমতো যুৱতীসকলক আসলে টৰ্চাৰ কৰিবলৈ এৰা নাই ধৰ্ষণ কৰিবলৈ আসলতে এৰা নাই মই বহুতক আসলে দেখোঁ যে ছোৱালীসকলে ভিডিঅ' কিবা এটা বনালে কিছুমান অভদ্ৰ আসলতে ল'ৰাই বেয়াকৈ মানে কমেণ্ট দিয়ে যিসকলে বাৰু নিজৰ দেহাটো দেখাব খুজি আসলতে আপোনাৰ মানে ভিউজ লৈ থাকে সেইসকলক বেয়াকৈ কওক আপত্তি নাই কিন্তু কৃষ্ণাক্ষী বাৰ নিচিনা এজনী ছোৱালীয়ে মানে ভাল ভিডিঅ' বনায় আপোনাৰ ভাল কিছুমান আপোনাৰ পডকাষ্ট লয় কিন্তু সেইজনী ছোৱালীক আচলতে ইমান বেয়াকৈ ক'ব লগা কিয় হ'ল আৰু তাৰপিছতে আচলতে আপোনাৰ কৃষ্ণাক্ষী বায়ে সামাজিক মাধ্যমক তাক লৈ কি কৈছে এবাৰ আপোনালোকে শুনি লওক আজি এই ভিডিঅ'টো মই কৰা বিশেষ কাৰণ এইমাত্ৰ মই থানাৰ পৰা আহিছোঁ আপোনালোকক মই এতিয়া এটা স্ক্ৰীনশ্বট দি দিম ইয়াতে আপোনালোকে চাই ল'ব স্ক্ৰীনশ্বটটোত কি লিখা আছে পকৰ মাৰিব পাৰোঁ নেকি মোৰ ফোন নম্বৰটো আজি ছ'চিয়েল মিডিয়াত এভেইলেবল আছে তাৰ মানে এইটো নহয় যে যাৰ মন যায় সি আহি পেলাই মোক যেনেকৈ তেনেকৈ মেছেজ দিব সম্ভ্ৰান্ত ঘৰৰ এগৰাকী মহিলাক সম্ভ্ৰান্ত ঘৰৰ এজনী ছোৱালীক এনেকৈ মেছেজ দিয়ে অকল মোৰ বুলি নহয় যিকোনো এগৰাকী মহিলাক এনেকৈ মেছেজ দিলে আমি জেনেৰেলি কি কৰোঁ আমি ইগন'ৰ কৰি দিওঁ যে হ'ব দিছেহে ৰিপ্লাই নিদিওঁ কমেণ্টত এনেকুৱা ধৰণৰ বেয়া ভালগাৰ মেছেজেছ আহে ভালগাৰ কমেণ্টছ আহে মই ইনফ্লুৱেঞ্চাৰ্ছসকলক আজি ক'ব বিচাৰিছোঁ চুপ নাথাকিব এইমাত্ৰ স্ক্ৰীনশ্বট চাওক এই মেছেজটোৰ কাৰণে আজি তই কৈছ পকৰ মাৰিব পাৰোঁ নেকি আজি তোৰ পকৰ লাল কৰিম মই এৰি নিদিওঁ চব কথাৰ ক্ষমা নাই যিকোনো মাইকী মানুহৰ ওপৰত যেতিয়া এনেকুৱা ধৰণৰ এটা পুৰুষে বেয়া মেছেজ দিয়ে সেই পুৰুষটোক সহ্য আমি নকৰোঁ কমচে কম তাৰ এগেইনষ্টত FIR দিয়া হ'ল থানাৰ মেইন হেডক লগ কৰি থৈ আহিছোঁ ছ'চিয়েল মিডিয়াত আজি আপোনালোকৰ ওচৰত তাৰ ফোন নম্বৰ পৰ্যন্ত দি দিছোঁ এতিয়া আপোনালোকে যদি সঠিক পুৰুষ মই বিচাৰোঁ ইয়াতে কোন পুৰুষ আছে যোনে মাইকী মানুহক সদায় ছেফগাৰ্ড দিয়ে আৰু মই বিচাৰোঁ আপোনালোকে ফোন কৰি তাক শিক্ষা দিয়ক মাইকী মানুহক বেয়া ছোৱালী মহিলাক বেয়াকৈ কোৱাৰ ফল কি হ'ব পাৰে সচেতন পুৰুষ হিচাপে আপোনালোকে কোনে আগবাঢ়িব আজি ময়ো চাব বিচাৰিছোঁ আজি FIR লিখি থৈ আহিছোঁ লতাশিল পুলিচ থানাত তাৰ এগেইনষ্টত অতি শীঘ্ৰে মেজৰ লোৱা হ'ব আৰু ভৱিষ্যতে কৈ থৈ দিছোঁ কোনোবাই যদি মই ভালগাৰ মেছেজ দিয়া বা কমেণ্ট দিয়া দেখা পাওঁ ছ'চিয়েল মিডিয়াত মোৰ থ্ৰেডত আহি বা যিকোনো মাইকী মানুহে যদি দিয়া দেখা পায় কোনো মহিলা যেন চুপ নাথাকে ওচৰৰ আটাইতকৈ ওচৰৰ পুলিচ থানাত গৈ এখন FIR দিব পুলিচ ষ্টেচন ইজ আ ছেফেষ্ট প্লেচ ফৰ এ উইমেন মই আপোনাৰ কথাত 100% একমত কিয়নো অকল সম্ভ্ৰান্ত ঘৰৰ যে বোৱাৰী ছোৱালীকে বেয়াকৈ কমেণ্ট দিব নালাগে বাইদেউ সেইটো কথা নহয় সকলো নাৰীকে পুৰুষসকলে আচলতে সন্মান কৰিব লাগে যি পুৰুষে নাৰীক সন্মান নকৰে সি কিন্তু বহুতকৈ অধম আচলতে কি কাৰণত এনেকুৱা কিছুমান মানে আপোনাৰ ধৰ্ষণকাৰী আপোনাৰ ফেচবুকৰ একাউণ্টত থাকে যিয়ে নেকি এগৰাকী ছোৱালী কিবা এটা ভাল ভিডিঅ' আচলতে দিলে তাত বেয়াকৈ মানে কমেণ্ট দিবলৈ আহে আৰে ভাই তোমালোকৰ ঘৰত মা ভনী নাই নেকি আৰে তুমি ক'ৰ পৰা জন্ম হৈছা তুমি এজনী মাৰ পৰাই জন্ম হৈছা সেই মাগৰাকী আচলতে মহিলা নাছিল নেকি তুমি যিটোক লৈ পেলানি মানে তুমি তৃপ্তি লৈছা সেইখিনি কিন্তু একে বস্তু তোমাৰ মাৰো আছে আৰু তাৰপিছতো কিন্তু তোমালোকৰ নিচিনা কিছুমান আচলতে গুড গৰুৱে সেইটো কথা মানে বুজি নাপায় আৰু যাৰ বাবে এনেকৈ জাকে তাকে আচলতে আপোনাৰ অশ্লীল কমেণ্ট দিবলৈ আহে অলপো বেয়া নালাগেনে তোমাৰ যদি ভণ্টি বা মাক তোমাৰ লগত কোনোবাই গৈ থাকোঁতে এনেকৈ যদি এটা অশ্লীল কমেণ্ট দিয়ে তোমাৰ তেতিয়া কেনেকুৱা লাগিব তোমাৰ সেইকাৰণে কৈছোঁ যে নিজৰ লগত কিছুমান কথা ভাবি চাবা যে মোৰ মাক যদি এনেকৈ কয় মোৰ তেতিয়া মনটো আচলতে কেনেকুৱা লাগিব আৰু ফেচবুকত
এনেকুৱা কিছুমান আপোনাৰ ফেক একাউণ্ট হৈছে যিয়ে নেকি এগৰাকী মহিলা হৈ মানে মতা মানুহৰ নাম লিখি কিন্তু সেই মহিলাসকলকে অপমান কৰি আছে। একদম বেয়া কথা। আজিকালি সামাজিক মাধ্যমখন এনেকুৱা ধৰণে আচলতে গেলিবলৈ আৰম্ভ কৰিছে যে যিটো মাখি আপোনাৰ আচলতে বিস্তাত পৰে নহয়, সেই মাখিটো কিন্তু ফেচবুকত পৰিবলৈ আচলতে ঘিণ কৰে। মানে ইমানেই আপোনাৰ বেয়ালৈ মানে ফেচবুকে হওক বা ইনষ্টাগ্ৰামে হওক ইমানেই বেয়ালৈ আচলতে ঢাল খাইছে নহয়, সেই মাখিটো আচলতে ভয় কৰে ফেচবুকত আপোনাৰ পৰিবলৈ। মানে এনেকুৱাই আচলতে আপোনাৰ বেয়া মানে হৈ গৈছে। সেইবিলাক কৰিব নাপায়। নাৰীক সদায় সন্মান কৰিবলৈ শিকা, কাৰণ তুমিও এজনী নাৰীৰ পৰাই কিন্তু জন্ম লৈছা, এই কথাটো মনত ৰাখিবা।